সন্মানীয় হাতৰ প্ৰেমী ৰাইজসকল ফিডা EduAxom নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত লৈ আহিছো আপোনালোকলৈ কেইটামান মজাৰ হাতৰ আৰু প্ৰতিটো হাতৰৰ বিপৰীতে আপোনালোকক 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল কি পাত ৰন্ধা হয় কিন্তু খোৱা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তেজপাত। ইয়াৰ শুদ্ধ উত্তৰ বহুতে দিছে। তাৰে প্ৰথম 10 গৰাকী আৰু ৰেণ্ডমলি লোৱা কেইগৰাকীৰ নাম হ'ল কিঞ্জল নাথ, কংকনা এণ্টাৰটেইনমেণ্ট, কে গোস্বামী, বিকি কুমাৰ, সুমন আমিন, শেৱালী গোহাঁই, ধনী বৰা, নিৰুপৰ্ণা ৰয়, ফাৰহানা বেগম, মনিকা কৃষ্ণ দাস, মনোজ কুমাৰ শৰ্মা, নিশি ক্ৰিয়েশ্যন আৰু অজিত কুমাৰ শৰ্মা। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিতাসকলক ধন্যবাদ জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত। প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু আছে পাখি নোহোৱা স্বত্তেও উৰিব পাৰে, চকু নথকা স্বত্তেও কান্দিব পাৰে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰক। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল মেঘ বা ডাৱৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল কি প্ৰাণী জ্বলে কিন্তু জ্বলি শেষ নহয়। সময় আৰম্ভ। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, কি প্ৰাণী জ্বলে কিন্তু জ্বলি শেষ নহয়। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল জোনাকী পৰুৱা। তাৰ পিছৰ প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত। প্ৰশ্নটো হ'ল মই আছোঁ ডালত, তই আছ খালত, দুয়োৰে মিলন হ'ব একেখন থালত। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, মই আছোঁ ডালত, তই আছ থালত, দুয়োৰে মিলন হ'ব একেখন থালত। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল ভাত আৰু মাছ। তাৰ পিছৰ প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত। প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু ফ্ৰিজত থ'লেও ঠাণ্ডা নহয়। আপুনি অনুমান কৰিব পাৰিছেনে ইয়াৰ উত্তৰটো কি? হয়, উত্তৰটো হ'ল গৰম মছলা। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু পতিয়ে পত্নীক আৰু পত্নীয়ে পতিক দিব পাৰে। সময় আৰম্ভ। প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু পতিয়ে পত্নীক আৰু পত্নীয়ে পতিক দিব পাৰে, অইন কোনেও দিব নোৱাৰে। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল তালাক অথবা ডিভোৰ্চ। তাৰ পিছৰ প্ৰশ্নটো হ'ল এখাটু পানীত ফুলজোপা ৰুলো, ফুলিলে নে নুফুলিলে চাব গ'লো। এখাটু পানীত ফুলজোপা ৰুলো, ফুলিলে নে নুফুলিল চাব গ'লো। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল চেপা। তাৰ পিছৰ প্ৰশ্নটো হ'ল হাৰ জেং জেং হাৰ জেং জেং মাজত আছে পাখি, খাব নোৱাৰো তাক থৈছো আমি ৰাখি। অনুমান কৰকচোন ইয়াৰ উত্তৰটো কি হ'ব পাৰে। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল জাপি। তাৰ পিছৰ প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত। প্ৰশ্নটো হ'ল যাৰ নাই আকাৰ তাক নাপালে মানুহৰ মাজত লাগে হাহাকাৰ। ইয়াৰ উত্তৰটো এনেকুৱা এটা বস্তু তাৰ কোনো আকাৰ নাই। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল পানী। তাৰ পিছৰ প্ৰশ্নটো এয়া আপোনালোকৰ মোবাইলৰ স্ক্ৰীনত। প্ৰশ্নটো হ'ল এনেকুৱা কি বস্তু আছে যিয়ে ভৰি নোহোৱাকৈ দৌৰে, এবাৰ গুচি গ'লে দুনাই ঘূৰি নাহে। ইয়াৰ উত্তৰটো নিশ্চয় আপোনালোক সকলোৱে জানে। ইয়াৰ উত্তৰটো হ'ল সময়। তাৰ পিছৰ প্ৰশ্নটো হ'ল এনেকুৱা কি আছে যিয়ে জুইত নজ্বলে আৰু পানীত নুডুবে। এনেকুৱা কি আছে যিয়ে জুইত নজ্বলে আৰু পানীত নুডুবে। সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল বৰফ। এইটো প্ৰশ্ন আপোনালোকলৈ। প্ৰশ্নটো হ'ল এনেকুৱা কি গছ আছে যাৰ পৰা খৰি পোৱা নাযায়। ইয়াৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। আৰু আমাৰ এনেধৰণৰ মজাৰ হাতৰৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এনেদৰে আমাক আপোনালোকে আশীৰ্বাদ দি সহায় কৰাৰ বাবে আপুনি আৰু আপোনাৰ পৰিয়ালৰ মংগল কামনা কৰি আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।